364 ধনশ্রী ভিচিডিচিত টোটেল 16টা কামৰ কিছু কাম আধাৰশিলা কিছু কাম উন্মোচন আছে। গতিকে আমাৰ মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো ডাঙৰীয়া তথা অসম চৰকাৰৰ পৰিবহণ WPT বড়োলেণ্ড ৱেলফেয়াৰ উন্নয়ন বিভাগৰ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াই যোৱাকালি কোকৰাঝাৰত সভা থকাৰ কাৰণে তেখেতে গৈছিলে। তেখেতে আমাক জনালে যে মোৰ আহি পোৱাত অলপ দেৰি হ'ব। আমাৰ ব্লকৰ জেনেৰেল ছেক্ৰেটাৰী বেনু অধিকাৰী ডাঙৰীয়া, আমাৰ ব্লকৰ উপসভাপতি শুকুৰ সিং বসুমতাৰী ডাঙৰীয়া আৰু মই নিজে নৱজ্যোতি কুৰ্মী ডাঙৰীয়া নৱজ্যোতি কুৰ্মী আমাক ক'লে যে আপোনালোকে কিছু কামবিলাক অলপ আগুৱাই ৰাখক, মোৰ আহি পাওঁতে 12টামান বাজিব। তেখেতৰ নিৰ্দেশ মৰ্মে আমি আজি এই ধনশ্ৰী ভিচিডিচিত কিছু কাম আমি আধাৰশিলা কৰিলোঁ। যেনেকা কিয়াজুলিত স্পৰ্টছৰ ক্ষেত্ৰত ল'ৰা ছোৱালী যাতে খেলিবৰ কাৰণে ফুটবল ফিল্ড এটা উন্নয়নৰ কাৰণে আনটাইড ফাণ্ডৰ পৰা তেখেতে 10 লাখ পুঁজি দিছিলে, এইটো আমি আধাৰশিলা কৰিলোঁ। তাৰ উপৰিও আজি কিছু আসাম দৰ্শনৰ যোগেদি তেখেতে 3 লাখ টকাকৈ ব্ৰহ্ম মন্দিৰ, কিছু বাথৌ থানচালি, কিছু কালী থান এনেকুৱা অনুষ্ঠানবিলাকত টোটেল মাজবাট বিধানসভা সমষ্টিত তেখেতে 300টা আঁচনি সকলো জাতি ধৰ্মৰ ভাষাৰ সকলোকে লৈ তেখেতে 300টা আঁচনি তেখেতে 3 লাখ টকাকৈ অনুদান প্ৰদান কৰিছে। তাৰে মাজত আমি কেইটামান আজি আধাৰশিলা কৰিলোঁ। আজি আপোনালোকে দেখা পাইছে গোটেই মাজবাট বিধানসভা সমষ্টিত চৰণ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি মডেল অংগনাবাদী চেণ্টাৰ আপোনালোকে দেখা পাইছে, কেমেৰাটা ঘূৰালে খুব সুন্দৰকৈ আটক ধুনীয়া 25 লাখ টকাকৈ দি 87টা মডেল অংগনাবাদী চেণ্টাৰ গোটেই মাজবাট বিধানসভা সমষ্টিত কাম কৰি ৰাইজক আজি উৎসৰ্গা কৰা হৈছে। তেখেতৰ জৰিয়তে আজি সুন্দৰকৈ যাতে ইয়াতে ল'ৰা ছোৱালী ইয়াতে পঢ়া শুনা বাচ্চাবিলাক পঢ়া শুনা কৰিব পাৰিব। ইয়াতে সকলো ফেচিলিটি আছে। আগৰ মডেল অংগনাবাদী যেনেকৈ আছিল তেনেকুৱা নহয়, এইটো সুন্দৰকৈ হৈছে। ইয়াতে খেলা ধূলাৰ গোটেই আচবাব আছে, খোৱা বোৱাৰ ব্যৱস্থা আছে, খেল ধেমালি আদি গোটেইখিনি আছে। তো ইমান ধুনীয়াকৈ তেখেতে আজি অনুষ্ঠান গঢ়ি দিছে। মেডিকেল কলেজ কিমান স্পীড ব্ৰেকাৰ, কিমান দূৰ। এটা গৰ্ভৱতী মহিলা যেতিয়া সময় আহে তেতিয়া মানে জীৱন মৰণৰ লগত যুদ্ধ কৰে। কিন্তু আমাৰ মাজবাটত স্বাস্থ্য কেন্দ্ৰটোত ইমানেই পিছপৰা আছিলে যে আমি তেজপুৰ যাব লগা হৈছিলে। চৰণ বড়ো ডাঙৰীয়া যেতিয়া বিধায়ক আছিল, হাগ্ৰামা চৰকাৰ আছিলে, তেতিয়া আমাৰ মহিলাপাৰা নিচিনা জেগাত মডেল হস্পিটেল এটা নিৰ্মাণ কৰিছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা, প্ৰমোদ বড়ো চৰকাৰ যোৱাবাৰ লিলি হোটেল কৰি অহাৰ পিছত 5টা বছৰত সেই হস্পিটেলত এটা ডক্টৰ দিব পৰা নাছিলে। কিন্তু আমাৰ মন্ত্ৰী হাগ্ৰামা চৰকাৰ অহাৰ লগে লগে চৰণ বড়ো ডাঙৰীয়া অসম চৰকাৰ মন্ত্ৰী হোৱাৰ লগে লগে যোৱা 3-4 দিন হ'ল আজি মাজবাট মডেল হস্পিটেলত মানে প্ৰথম চিজাৰিং হ'ল। বেটিবাৰী বাগানৰ আমাৰ এজনী আইৰ এজন চিজাৰিং হ'ল, সফল চিজাৰিং হৈছে, এজন ছোৱালী জন্ম পালে। চৰণ বড়ো ডাঙৰীয়াৰ সফলতা। যোৱাকালি আমি দেখা পালোঁ যে ডিব্ৰুগড় টু দেওঘৰ যিটো ট্ৰেইন ষ্টপিজ নাছিলে, মাজবাটত আমাৰ মাজবাট অঞ্চলত আমাৰ সৎসংগ জয়গুৰু ভাইসকল বহুত আছে, বাগান বস্তিয়ে বহুত আছে। সকলোৱে আমাৰ মাহে সপ্তাহে দেওঘৰ যায়। ট্ৰেইনৰ অসুবিধা, কমিউনিকেশ্যনৰ অসুবিধা আছিলে। চৰণ বড়ো ডাঙৰীয়া মন্ত্ৰী হোৱাৰ পিছতে আমাৰ মাজবাটত যোৱাকালি আমি ষ্টপিজ পালোঁ। গতিকে এইখিনি কাম তেখেতে কৰিছে। আৰু আমি যাতে মাজবাট বাকী ৰাইজক আমি অনুৰোধ জনাইছোঁ, সকলো জাতি ধৰ্মৰ ভাষাৰ সকলোকে অনুৰোধ জনাইছোঁ যাতে অহা এপ্ৰিলত যি বিধানসভা নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত যাতে চৰণ বড়ো ডাঙৰীয়াক আমি একক সংখ্যক ভোট দি যাতে 80%, 70% ভোট পাই যাতে আমি চৰণ বড়ো ডাঙৰীয়াক জিকাই পঠাব পাৰোঁ। আৰু যাতে 5 বছৰ কাৰণে মাজবাট সমষ্টিত মন্ত্ৰী থাকে। মন্ত্ৰী থাকিলে আমাৰ মাজবাট সমষ্টি এটা উন্নয়নৰ গতিটো তীব্ৰতৰ হ'ব বুলি আমাৰ আশা আছে, আমাৰ বিশ্বাস আছে। এই অনুৰোধ জনাইছোঁ।